Hello my dear students, welcome back to my class. আজি আমি আৰম্ভ কৰিম নৱম শ্ৰেণীৰ পুনৰায় আলোচনা অনুশীলনীটোৰ 11 নম্বৰ প্ৰশ্ন। সো students, ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাবা। সো my dear students, আজি আমি পুনৰায় আলোচনা যেটো আমাৰ R1 অনুশীলনী আছে 11 নম্বৰ প্ৰশ্নটো আমি সমাধান কৰিম আৰু প্ৰশ্নটো দিয়া আছে প্ৰমাণ কৰা যে 1 divided by 2 plus root over 3 plus 2 divided by root over 5 minus root over 3 plus 1 divided by 2 minus root over 5 is equal to 0. আমি left hand side to লম left hand side দিয়া আছে 2 plus root over 3 plus 2 divided by root over 5 minus root over 3 plus 1 divided by 2 minus root over 5. ছাত্রছাত্রীসকল আমি আগৰ ভিডিওত আমি আলোচনা কৰিছো যদি আমাৰ এনেকুৱা এটা সলভ কৰিছো প্ৰশ্ন আমি কি কৰিম ফাৰ্স্ট 2 plus root over 3 ইয়াৰ বিপৰীত 2 minus root over 3 তলে উপরে আমি পূরণ কৰি দিম 2 minus root over 3 plus same here 2 into root over 5 minus root over 3 root over 5 minus root over 3 আমি root over 5 plus root over 3 রে তলে উপরে পূরণ করে দিম 1 divided by 2 minus root over 5 এর বিপরীত 2 plus root over 5 আমি তলে উপরে পূরণ করে দিল 5 এটি আমার ফর্মুলা মতে 2 plus root over 3 into 2 minus root over 3 ফর্মুলা আছিল a স্কয়ার minus b স্কয়ার এই ফর্মুলা মতে বহাই দিম উপরে থেকে 2 minus root over 3 1 এর এটু পূরণ করিলে এই সংখ্যাটুয়া থাকবে 2 minus root over 3 তে প্লাস 2 এর এটু root over 5 ক আমি পূরণ করে দিম 2 root over 5 plus 2 root over 3 তলত হবে আমার root over 5 স্কয়ার minus root over 3 স্কয়ার প্লাস 1 এর এটু পূরণ করলে আমার 2 plus root over 5 এ হবো তে 2 স্কয়ার minus root over 5 স্কয়ার a minus b a plus b ফর্মুলাতে আমি বহাই দিছো উপৰত থাকিব 2 minus root over 3 তলত 4 minus স্কয়াৰৰ root আমাৰ ক্যান্সেল যাব থাকিব 3 প্লাস উপৰত থাকিব 2 root over 5 plus 2 root over 3 তলত থাকিব আমাৰ 5 স্কয়াৰ root cancel minus 3 plus 2 plus root over 5 2 স্কয়ার আমাৰ কি হ'ব 4 minus স্কয়ার root cancel 5 2 minus root over 3 4 এর পৰা 3 গলে ছাত্রছাত্রীসকল কিমান হ'ব 1 ইয়াতে আমি কি কৰিম 2 2 লাগিলে কমনে লৈ ল 5 plus root over 3 দুটাতে কমন আছে 2 ইয়াতে আমাৰ হ'ব 2 plus 2 plus root over 5 4 এর পৰা 5 গলে minus 1 এতিয়া আমাৰ এইটো আমি সলভ কৰিম 2 2 1 আৰু 1 ৰ আমাৰ লসাগু লম 2 হ'ব ইয়াতে তোমালোকে মাইনাস এ প্লাস এ মাইনাস দিব পাৰা ডাইরেক্ট মাইনাস ইয়াতে তেন্তে হ'ব 2 into 2 minus root over 3 plus 2 to 5 plus root over 3 ইয়াতে হ'ব minus 2 into 2 plus root over 5 এতে আমি এটু পূরণ করে দিম 4 minus 2 root over 3 plus 2 root over 5
প্লাস 2 root over 3 minus 4 প্লাস মাইনাসে হব minus 2 root over 5 divided by 2 সো ছাত্রছাত্রীসকল দেখা তোমালোকে ইয়াতে minus 2 root over 3 আৰু ইয়াতে আছে plus 2 root over 3 আমাৰ কেনসেল যাব ইয়াতে প্লাসৰ 2 root over 5 ইয়াতে মাইনাসৰ 2 root over 5 আছে এটো আমাৰ কেনসেল 4 এর পৰা 4 গলে এইটো প্লাসৰ এইটো মাইনাসৰ কেনসেল থাকিব আমাৰ 0 ওপৰত ডিভাইডেড বাই 2 আমাৰ 2 ৰে 0 ডিভাইড কৰিলে আমাৰ 0 হ'ব এইটো আমাৰ রাইট হ্যান্ড সাইড আমার রাইট হ্যান্ড সাইড 0 উলিয়াব দিছে আমি 0 উলিয়ালো স্টুডেন্টস এতিয়া আমি 12 নম্বৰ প্ৰশ্নৰ 1 নম্বৰটো সমাধান কৰিম আৰু 12 নম্বৰ প্ৰশ্নটো দি আছে √3 = 1.732 আৰু √2 ৰ মানটো দি আছে 1.414 ধৰি আমাৰ তলৰ ৰাশিৰ আসন্ন মান উলিয়াব দিছে সো আমি এতিয়া সমাধান কৰিম 1√3 - 2 ইয়াৰ বিপৰীতটো আমি তলে উপরে পূরণ করে দিম √3 প্লাস √2 √3 প্লাস √2 a minus b a plus b square formula a square minus b square ওপৰত থাকিব 1 এইটো পূৰণ কৰিলে √3 প্লাস √2 আমাৰ √3 প্লাস √2 আমাৰ ওপৰত থাকিব স্কয়ার ৰুট ক্যান্সেল এইটো ক্যান্সেল হ'ব 3 minus 2 তো ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি বাকিখিনি মই ইফালে সমাধান কৰিম ইয়াতে আমাৰ দি আছে √3 প্লাস √2 √3 ৰ মানটো বহুৱাম আমি √3 ৰ মান দি আছে 1.732 প্লাস √2 ৰ আমাৰ মান কিমান দি আছে 1.414 আমাৰ আৰু ইয়াতে 3 ৰ পৰা 2 বিয়োগ গলে আমাৰ থাকিব 1 এতিয়া আমি অপৰৰখিনি যোগ কৰি দিম 1.732 এতিয়া যোগ কৰিম 1.414 এতিয়া যোগ কৰিম 2 আৰু 4 যোগ কৰিলে হ'ব 6 3 আৰু 1 4 7 আৰু 4 যোগ কৰিলে হ'ব আমাৰ 11 11 1 পয়েন্ট আছে পয়েন্ট দিলো স্টুডেন্টস এতিয়া 1 আৰু 1 যোগ কৰিলে 2 আৰু আমাৰ আগৰে হাতত আছিল 1 তেন্তে 3.146 3.146 আবার হ'ব ডিভাইডেড বাই 1 1 ৰে এইটো ডিভাইড কৰিলে আমাৰ 3.146 এ হ'ব এইখিনি আছিল আমাৰ সমাধান স্টুডেন্টস এতিয়া আমি প্ৰশ্ন নম্বৰ 12 ৰ 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 2 নম্বৰ প্ৰশ্ন দিয়া আছে 2 ডিভাইডেড বাই √3 প্লাস √2 এইটোৰ আমাৰ আসন্ন মান আমাক উলিয়াব লাগে √3 প্লাস √2 এইটোৰ বিপৰীতটো দি আমি তলে উপৰে পূৰণ কৰিম আগৰ নিয়ম বিলাকৰ নিচিনা সেম √2 a plus b a minus b square formula a square minus b square ওপৰত আমি √3 minus √2 আছে এটো বহাই দিম 2 √3 ৰ মান আমাৰ দি আছে 1.732 minus √2 ৰ মান দি আছে 1.414 স্কয়ার আৰু ৰুট ক্যান্সেল যাব ছাত্ৰছাত্ৰীসকল তোমালোকে জানা এইটো ইয়াৰ আমু স্কয়ার আৰু ৰুট আমাৰ ক্যান্সেল যাব থাকিব 2 এইটো আমি ইফালে কৰিছো আমি যেতিয়া 1.732 পৰা বিয়োগ কৰিম 1.414 তেতিয়া আমি বিয়োগটো আগত কৰিলো 1.732 আগৰ আমি কোশ্চেনটো তো এইটো বিয়োগ কৰিছিলো 414 8 1 3.0 তেন্তে 2 into এইটো পৰা এইটো বিয়োগ গলে হ'ব 0.318 ডিভাইডেড বাই 3 ৰ পৰা 2 গলে আমাৰ হ'ব 1
এইটো আমি 2 পূৰণ কৰি দিম 8 2 16 6 হাতত 1 3 3 2 6 এইটো পূৰণটো কৰি দিছো 318 into 2 কৰিলে হয় আমাৰ 636 0.636 আৰু এইটোক একেৰে হৰণ কৰিলে আমাৰ কি হ'ব 0.636 হ'ব যদি তোমালোকে বুজি পোৱা নাই এইটো কৰি দিও এইটো হ'ব আমাৰ সলিউশন এতিয়া স্টুডেন্টস এতিয়া আমি 13 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো আৰু 13 নম্বৰ প্ৰশ্নটো আমি সমাধান কৰিম ইয়াতে দিয়া আছে হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক আমাৰ দশমিকত প্ৰকাশ কৰিব দিছে আমাৰ 7 divided by 25 ক আমি হৰণ নকৰাকৈ আমি দশমিকত আমি প্ৰকাশ কৰিম তেতিয়া সমাধান লৈ আগবাঢ়ো 7 divided by 25 আমি 25 ক আমি 100 বনাম 4 দি আমি যেতিয়া পূৰণ কৰিম তলে ওপৰে ওপৰত হ'ব 4 7 গুণ 28 তলত হ'ব আমাৰ 100 যেতিয়া 100 ৰে আমি কোন সংখ্যাক হৰণ কৰো তেতিয়া আমাৰ দুই ঘৰ পিছত আমাৰ দশমিক বহে ইয়াতে 0.28 দশমিকৰ পিছত দুই ঘৰ আছে এইটো আমাৰ সহজ পদ্ধতি হৰণ নকৰাকে আমি দশমিকত প্ৰকাশ কৰিম দুই নম্বৰ প্ৰশ্নলৈ আহিছো স্টুডেন্টস দেখা ইয়াতে দিয়া আছে 3 divided by 40 এতিয়া আমি এইটো 40 টোক আমি 1000 বনাম 100 তো 40 ক আমি বনাব নোৱাৰো সেই কাৰণে আমি 1000 বনাম 3 divided by 40 40 ক আমি 25 এৰে পূৰণ কৰিলে আমাৰ হ'ব 1000 1000 আৰু ওপৰত হ'ব কিমান 25 3 গুণ 75 75 আৰু এইটো হ'ব 1000 এতিয়া 1000 ৰে আমাৰ 75 ক যেতিয়া আমি হৰণ কৰিম তেতিয়া আমাৰ তিন ঘৰ পিছত আমাৰ দশমিক হ'ব এই কাৰণে 0.075 এইটো হ'ব আমাৰ आंसर এটো হৰণ নকৰাকে আমি দশমিকত প্ৰকাশ কৰিলো फ्रेंड्स এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো সলভ কৰিম আমাৰ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে আমাৰ 3 divided by 100 তেন্তে আমি এইটো লিখিব পাৰিম 100 দি যদি কোনো সংখ্যাক আমাৰ হৰণ থাকে তেন্তে দুই ঘৰ পিছত দশমিক হয় 0.03 দুই ঘৰ পিছত দশমিক হৈছে এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 4 নম্বৰ প্ৰশ্নটো দিয়া আছে 23 divided by 5 square into 2 cube এটো আমি সমাধান কৰিম 5 ৰ স্কয়ার 25 হ'ব আমাৰ আৰু 2 ৰ কিউব আমাৰ কিমান হ'ব 8 23 25 আৰু 8 আমি যদি পূৰণ কৰো 200 হয় এতিয়া আমি 200 টোক আমি তো 100 বনাব নোৱাৰো এতিয়া আমি 1000 বনাম 1000 বনাম তেন্তে 200 টোক যেতিয়া আমি 5 ৰে পূৰণ কৰিম আমাৰ 1000 হ'ব 1000 হ'ব তলে উপরে আমি 5 পূরণ কৰিব লাগিব তেতিয়া 5 আৰু 5 ক্যান্সেল যাব এতিয়া আমাৰ 1000 ইয়াতে 3 5 গুণ 15 5 1 5 গুণ 10 আৰু 11 115 হ'ব এতিয়া 1000 ৰে আমাৰ হৰণ হৈ আছে এটো আমি কেই ঘৰ পিছত দশমিক হ'ব 3 ঘৰ পিছত আমাৰ দশমিক হ'ব 0.115 আমাৰ 3 ঘৰ পিছত দশমিক হৈছে এটো সমাধান এতিয়া আমি স্টুডেন্টস 5 নম্বৰ প্ৰশ্নলৈ আহিছো আমাৰ দিয়া আছে 5 নম্বৰ প্ৰশ্নত 14 divided by 175 দিয়া আছে 175 আমি কি লিখিব পাৰো 5 into 5 into 7 যদি আমি 175 ৰ উৎপাদক উলিয়াও 15 25 5 25 5 7 গুণ 35 এতিয়া আমি হাতেৰে যদি আমি কাটো আমাৰ ইয়াতে 2 হ'ব ঠিক আছে স্টুডেন্টস এতিয়া আমাৰ তলত থাকিব 5 5 গুণ 25 25 আৰু ওপৰত থাকিব 2 এতিয়া আমি 25 টো কি বনাব পাৰো আমি 100 বনাব পাৰো 25 into 4 কৰিলে আমাৰ হ'ব 100 আৰু ওপৰত 8 থাকিব তো আমাৰ দুঘৰ পিছত দশমিক দিলে হৈ যাব 0.08 আমাৰ হ'ব তো আজি 12 নম্বৰ প্ৰশ্নত আমাৰ এইখিনি সমাধান আছিল 13 নম্বৰ প্ৰশ্নটোত এতিয়া আমি 14 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম তো স্টুডেন্টস এতিয়া আমি আমাৰ 14 নম্বৰ প্ৰশ্নটো সমাধান কৰিম আৰু 14 নম্বৰ প্ৰশ্নত দিয়া আছে তলৰ শতকৰাবোৰক
ভগ্নাংশত প্ৰকাশ কৰা আমাৰ ইয়াতে পাৰ্চেন্টেজত দিয়া আছে শতকৰা দিয়া আছে আমি ভগ্নাংশত আমি উলিয়াব লাগিব তো 1 নম্বৰ আমাৰ প্ৰশ্নটো দিয়া আছে 53% যেতিয়া আমি শতকৰাটো আমি উঠাই দিম তেতিয়া আমাৰ 100 এৰে কি হ'ব ডিভাইড হ'ব এইটো আমাৰ শতকৰাৰ পৰা আমি ভগ্নাংশত উলিয়াই ললো 2 নম্বৰটো আছে আমাৰ 50% পার্সেন্টটো আমাৰ যেতিয়া উঠাই দিম তেতিয়া আমাৰ 100 এৰে ডিভাইড হ'ব তে 0 5 1 গুণ 5 5 2 গুণ 10 হাফ হ'ব এইটো হল আমাৰ ভগ্নাংশ ৰূপ এতিয়া আমাৰ আছে 3 নম্বৰ প্ৰশ্নটোত হাফ পার্সেন্ট 1/2% যেতিয়া আমি পার্সেন্ট উঠাই দিম আমাৰ কি হ'ব 100 এৰে ডিভাইড হৈ যাব আৰু এই 100 টো 2 লগত আমাৰ পূৰণ হ'ব 1 4 নম্বৰ প্ৰশ্নটোত আছে 100% যেতিয়া আমি পার্সেন্টটো উঠাই দিম তেতিয়া আমাৰ 100 এৰে ডিভাইড আমাৰ কি থাকিব 1 to 1 divided by 1 এটো আমি ভগ্নাংশ ৰূপত হ'ব 5 নম্বৰ প্ৰশ্নটোত আছে 0.01 যেতিয়া আমি পার্সেন্টটো উঠাই দিম তেতিয়া হ'ব আমাৰ 100 দি ডিভাইড আৰু পয়েন্টৰ পিছত দুঘৰ আছে আমি যদি পয়েন্টটো উঠাই দিও তেতিয়া আমাৰ কি হ'ব আকৌ 100 এৰে ডিভাইড হৈ যাব 1 divided by 1 আৰু 4টা আমাৰ 0 হ'ব এইটো আমাৰ ভগ্নাংশ ৰূপ 100% এর ভগ্নাংশ রূপ এইটো আমাৰ 1/2% ইছৰ ভগ্নাংশ ৰূপ এইটো আৰু 50% ইছৰ হাফ আৰু 53% ইছৰ আমাৰ 53 divided by 100 তো স্টুডেন্টস এইবিলাক সহজ নিয়ম আমাৰ আৰু সহজ পদ্ধতি এইবিলাক তোমালোকে পাৰিবাই এতিয়া আমি 15 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম তো স্টুডেন্টস এতিয়া আমি 15 নম্বৰ প্ৰশ্নটো সমাধান কৰিম আৰু 15 নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে হচ্ছে যে তলৰ ভগ্নাংশবোৰ শতকৰা ৰূপত আমাৰ লিখা এইবাৰ আগৰ প্ৰশ্নটো 14 নম্বৰ প্ৰশ্নত আমি আলোচনা কৰিছিলো যে আমাৰ ভগ্নাংশবোৰ শতকৰা যিবিলাক আমাৰ সংখ্যা আছিল সেইবিলাকক ভগ্নাংশ ৰূপত লৈছিলো আৰু এতিয়া আমাৰ আছে ভগ্নাংশ দিয়া আছে এটো আমাৰ শতকৰা ৰূপত আমাৰ লিখিব লাগে তো যেতিয়া আমি শতকৰা ৰূপত লিখিম তেতিয়া 100% এর আমাৰ কি হ'ব পূৰণ হৈ যাব আৰু আগতে যেতিয়া শতকৰাৰ পৰা আমি ভগ্নাংশ লৈছো 100 এৰে কি হৈছিল ডিভাইড হৈছিল এতিয়া আমাৰ 100 দি আমাৰ পূৰণ হ'ব আৰু পার্সেন্টেজটো দিব লাগিব শতকৰা যেটো 2 দিয়ে এটো কাটিলে আমাৰ 50 তেন্তে হ'ব 50% এক নম্বৰ প্ৰশ্নৰ উত্তৰ এইটো 2 নম্বৰটো হ'ব 1 divided by 4 into আমাৰ 100% আমাৰ পূৰণ কৰিব লাগিব এটো আমাৰ 4 ৰে 100 আমি যেতিয়া হৰণ কৰিম 25 হ'ব তেন্তে 25% আৰু 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব 3 divided by 20 into 100% আমাৰ কি হ'ব 5 20 দি 100 ক আমি যেতিয়া ডিভাইড কৰিম 5 হ'ব আৰু 5 আৰু 3 পূৰণ কৰিলে আমাৰ হ'ব 15% এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম স্টুডেন্টস এতিয়া আমি 15 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম এটো দিয়া আছে 42 divided by 125 এটো যেতিয়া আমি শতকৰা ৰূপত লম তেতিয়া আমাৰ 100 এৰে পূৰণ হ'ব 100% আমাৰ 25 এৰে যেতিয়া আমি 125 ক হৰণ কৰিম তেতিয়া 25 5 গুণ 125 হয় আমাৰ 5 যাব এইটো আৰু 25 4 গুণ আমাৰ 100 ওপৰত আমাৰ থাকিব 4 2 গুণ 8 এইটো যেতিয়া পূৰণ কৰিম 42 ৰ লগত 4 4 2 গুণ 8 4 4 গুণ 16 আৰু তলত থাকিব 5% এতিয়া এইটো যদি আমি হৰণ কৰি দিও 16 এইটক 5 3 গুণ 15 18 5 3 গুণ 15 তে 3.0 5 6 গুণ 30 30 তেন্তে আমাৰ উত্তৰ হ'ব 33.6% এতিয়া আমি 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো আৰু 5 নম্বৰ প্ৰশ্নটোৰ সমাধান হ'ব আমাৰ দি আছে 0.25 যেতিয়া আমি পার্সেন্টেজত লম 100 ৰে আমাৰ পূৰণ হ'ব
পয়েন্ট আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া পয়েন্টটো উঠাই দিলে পয়েন্টৰ পিছত দুঘৰ আছে আমাৰ কি হ'ব 100 ইনটু আমাৰ আছে 100% এশ ক্যান্সেল 1 25 ইনটু 1 25% তে আমি 6 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 6 নম্বৰ প্ৰশ্নটো দিয়া আছে 1.25 তিয়া 1.25 ইনটু আমি 100% 125 পয়েন্টৰ পিছত দুঘৰ আছে আমি কি হ'ব আমাৰ divided by 100 into 100% itu cancel 1 into 125 কি হ'ব 125% তো আজিৰ ভিডিওত আমাৰ এইখিনি আছিল আজি আমি 15 নম্বৰ লৈকে সমাধান কৰিলো